কবিতাৰ শিৰোনাম মৰম লাগে মৰম কথা মানস প্ৰতিম মালিক আবৃত্তিকাৰ অমৃত ৰাজ। তুমি কান্দিছা, কান্দা, চকু পানী শেষ নোহোৱালৈকে কান্দিয়েই থাকা। তুমি এদিন কৈছিলা নহয়, মোৰ সুখৰো দুখৰো আধা ভাগ তুমি ল'বা বুলি। ল'বাই, কিয়নো নল'বা, তুমি যে মোৰ অৰ্ধাংগিনী। সেয়ে এতিয়া কান্দি থাকা। পুত্ৰৰ মায়ামোহৰ কথা পাহৰিব নোৱাৰি বৃদ্ধাশ্ৰমত এতিয়া ভালদৰে থাকা। আমাৰ দৰে মানুহবোৰ পুত্ৰৰ বাবে এতিয়া আৱৰ্জনা হৈ পৰিছো। জাবৰক যেনেকৈ ডাষ্টবিনত পেলাই থয়, ঠিক একেদৰে আমাকো আজি আমাৰ পুত্ৰই পেলাই থৈ গ'ল বৃদ্ধাশ্ৰমত। আমাৰ মনবোৰ বৰ সহজ সৰল আছিল। আমি আগতেই এটা বৰ ডাঙৰ ভুল কৰি পেলাইছো। সেয়ে তেতিয়া যদি আমি অনাথ আশ্ৰমৰ পৰা তাক আমাৰ ল'ৰা কৰি নানিলো হয়, তেতিয়া হয়তো আজি আমি আমাৰ ছালেৰে পানী পৰি থকা ঘৰটোত শান্তিৰে থাকিব পাৰিলো হয়। আমি তাক অনাথ আশ্ৰমৰ পৰা তুলি আনি আমাৰ নিজৰ ল'ৰা বুলি ডাঙৰ কৰিছিলো। কিন্তু আজি আমি আছো বৃদ্ধাশ্ৰমত। কপাল কপাল লাগিব এনেকুৱা এখন বৃদ্ধাশ্ৰমত থাকিবলৈ। কপালত লিখা থাকিব লাগিব। অনাথ আশ্ৰমত থকা ল'ৰাক যেনেকৈ নিজৰ কৰিবলৈ কপাল লাগে, তেনেকৈ বুঢ়া কালত বৃদ্ধাশ্ৰমত থাকিবলৈও কপালত লিখা থাকিব লাগিব। আমাক টকা পইচা নালাগেও, মাথো মৰম লাগে। মৰম, বুঢ়া কালত আমি একো নাখালেও জীয়াই থাকিম, মাথো অলপ মৰম দিবিচোন। ল'ৰা ছোৱালীৰ মৰম পালে মাক দেউতাককো আৰু একো নালাগে, শান্তিৰে মৰিব পাৰে। কোনেনো এতিয়া আমাক মৰম দিব? সমাজত বাৰু আমাৰ দৰে মানুহ নাইনে? আমি যেনেকৈ অনাথ আশ্ৰমৰ পৰা তাক আনি মাক দেউতাকৰ মৰম দিছিলো, আমাৰ দৰে জাবৰকো এই বৃদ্ধাশ্ৰমৰ পৰা কোনোবাই তুলি নি ল'ৰা ছোৱালীৰ মৰম দিবনে?